অ ৰশ্মি কি খবৰ তোমাৰ? এই অলপ বেয়া লাগি আছে গাটো। কিয় কি হল? এই কিবা সুগাৰে হৈছে নেকি মোৰ ক'বই নোৱাৰো। আচ্ছা হয় নেকি? ভয় লাগে আজিকালি কি নহয় বেমাৰ। ঐ এটা কাম কৰো দিয়া। কি? ডক্টৰৰ তাত যাও বলা। কাৰ তাতে যাবা? এই যে আমাৰ গাঁৱৰ জবৰা ডক্টৰ বুলি এজন আছে নহয়, তাৰ তাত যাও বলা। কি জবৰা ৰে? কেনেকুৱা বা ডক্টৰজন? তাৰ নামেই জবৰা ডক্টৰ। ভগৱানহে জানে কেনেকুৱা বা ট্ৰিটমেণ্ট বা ভাল হয় না নহয়। গাঁৱৰ মানুহবোৰে কিন্তু তাকেই দেখুৱায়। গাঁৱততো আৰু কোনো ডক্টৰে নাই, উপায়তো নাইয়ে। আচ্ছা হয় নেকি? বলা বলা যাও। বলা বলা দেৰি নকৰো। তুমিও দেখুৱাব পাৰিবা কিবা যদি তোমাৰ প্ৰব্লেম আছে। মরিবার নাকি বেশি দিন নাই। কোন নিজে ফালবো বেমারটা। সাদা আর বিড়ি খাইয়ে বসা মর। হ্যাঁ পেশেন্ট আছে নাকি? হেক কত কি হয়েছে তোমার? এই মোৰ সুগাৰ টেষ্ট কৰিব লাগিছিল ৰে ছাৰ। হ্যাঁ সুগার আর চেক করবা হে নাকি? সুগার চেক করে কি পাবো? মই ডাক্তার হে তো মই গেলাম মাল তখন হয়। নহয় ছাৰ সুগাৰ হে সুগাৰ চেক কৰিব আহিছো মই। র চেক করে আসো। কত দে চিনি আন তোর বলে সুগার চেক করব লাগে। দে চিনি আন। কি চেনি ৰে? সুগাৰ ছাৰ সুগাৰ চেক কৰিব নাজানে নেকি আপুনি? আপুনি ডক্টৰ হয় না? আপুনি খাতি ডক্টৰ হয়তো না মানুহ ঠগি খাই আছে? মোৰ সন্দেহ জাগিছে জানেনে? এই ডক্টৰ নহয়, এই মানুহক ঠগি খাই আছে নিশ্চয়। নিজেই দেখোন বেমাৰী, কেনেকে ডক্টৰ হ'ব? ঠিকেই কৈছা। ওই র মোর নাম জোবরা ডাক্তার। মই এঙ্গে জোবরা কারণ মোর নাম জোবরা ডাক্তার তুসে। আপুনি যদি সঁচাই ডক্টৰ মোৰ হাৰ্টবিটটো চেক কৰচোন। এতিয়াই চেক কৰক। আপোনাৰ ওপৰত সন্দেহ জাগিছে আমাৰ। আপুনি বোধহয় ডক্টৰ নহয়, আপুনি এটা মহালম্পট। এলা কি নহ কৈ আছে? মই খাতি ডাক্তার এইটো। হাৰ্টবিট চেক কৰক জলদি। জানে না নাই চাওচোন। কি হ'ল জবৰা ডক্টৰ? চেক কৰক। র ইহে তোৰা কল না জবৰা ডাক্তৰ? ইয়াক মাৰিব লাগে জানানে? ই মানুহক ঠগি খাই আছে। আমিয়ে শিক্ষা দি যাওঁ দিয়া ইয়াক। ব'লা। মোক খং উঠিছে জানানে? মানুহক ঠগি খাই আছে চালা। ঠিকেই কৈছা। চালা জবৰা ডাক্তৰ। এই উঠে ভগৰ কাৰত ধৰি। No. ঠগাবি না আজিৰ পৰা। নথুং আৰু মানুহ ঠগাবি জবৰা ডাক্তৰ। চালা ফাল্টু জবৰা ডাক্তৰ। আজিৰ পৰা এইবিলাক নকৰিবি। আজিৰ পৰা নঠগাবি। যা চালা জবৰা ডাক্তৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল। আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।